আছোঁ জাষ্ট লাইক ব্ৰিজ এইফালে নৰেন্দ্ৰ মোদী আৰু মামাক চাই কেনে গৈ আছোঁ এইপিনে ক'ত যাই পাওঁ চাওঁ আৰু কি যাই পাওঁ আমি পিনেৰে গৈ আছোঁ বৰ্তমান কেমেৰাটো আছে লগত কেমেৰা আছে কিন্তু শ্বুট কৰিবৰ কাৰণে আইডিয়া পোৱা নাই আইডিয়া পাইছোঁ লোকেশ্যন পোৱা নাই লোকেশ্যন আৰু আইডিয়া পালে তেতিয়া শ্বুটটো আৰম্ভ হৈ যাব যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু চাওঁ কি হয় এতিয়া আমি ফাইনেলি এটা লোকেশ্যন আহি পালোঁ কিন্তু এতিয়া আহিছোঁ আমি এই স্মাৰ্ট বজাৰত আহিছোঁ স্মাৰ্ট বজাৰ কি হয় চাই লওক আপোনালোকে ৱাইড এংগলত বেছি নহয় আৰু ইয়াতে কেমেৰা এলাউ কৰিব নে নাই সেইটোৱে মোৰ কিবা বেলেগ লাগিছে চালেও কি হয় কেমেৰাটো ইফালে অলপমান প্ৰেংকৰ মানে চৰ্চা চলি আছে আৰু ইফালে আমি গৈ আছোঁ বৰ্তমান ইফালে অকণমান গিফ্ট চিফ্ট ৰেপ কৰি ল'ম ৰেপ কৰি লৈ কিনে জাষ্ট গিফ্টটো এটা গিফ্টটো কাক দিবা ল'ৰাক দিবা নে ছোৱালীক দিবা কুকাৰো চলি যাব গিফ্টটো ৰেপ কৰি কিনে আপোনালোকক বেছি ব'ৰ নকৰোঁ আৰু আগৰখিনি পিছত দেখাই আছোঁ পিছৰখিনি আগত দেখাই আছোঁ আৰু গাইজ ইফালে আমি গিফ্ট চিফ্ট লৈ ল'লোঁ গিফ্ট চিফ্ট লৈ কিনে কেনেকুৱা মন্তব্য আপোনাৰ ডাঙৰীয়া অচম লাভ নাই আৰু ইফালে ৰেড ছিগনেল মাৰি আছে অকণমান ৰেড ছিগনেলটোৱে দেখাই দিছোঁ বাকী গিফ্ট মানে হৈ গ'ল আমাৰ পেকিং আৰু এতিয়া অকণমান ৰেষ্টুৰেণ্টত গৈ কিনে আৰু কিমান মিনিট 9 মিনিট 10 মিনিট 10 ছেকেণ্ড তাৰপিছত আমি গৈ কিনে অলপমান ঠাণ্ডা গাটো লগাম আৰু এইফালে কুলফিটো খাই কিনে ইয়াৰে ফিডবেকটো আমি দি আছোঁ এণ্ডত এইফালে চাই লওক আমাৰ মিষ্টাৰ গিফ্ট ফুল্লি ৰেডি মিষ্টাৰ গিফ্ট আৰু এইফালে ফুল টিম ৰেডি কেমেৰা লৈ আৰু মিষ্টাৰ গিফ্ট নে 100 ৰুপিজ এইটো হ'ব আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক গম পাই যাব আৰু কি হয় নাও এতিয়া আমি আছোঁ মেকডনাল্ডৰ কাষত এখন হ'ল মেকডনাল্ড চাই লওক এইটো হ'ল মেকডনাল্ডৰ কাষতে আমি এইটো বিতৰণ কৰিম 100 ৰুপিজ নে মিষ্টাৰ গিফ্ট এইটো বিতৰণ কৰিম কি হয় চাওঁ আমি এণ্ডত কেমেৰাটো থৈ দিয়া আছে ইফালে অলপমান চাৰ্জিঙত লগোৱা আছে ইফালে অলপমান ডিছকাশ্যন চলি আছে ইফালে মানুহ এইবিলাকে খাই আছে আৰু এনেকুৱাই আছে চলি কিনে আমাৰ ভালদৰে শ্বুট এটা বাকী আছে আৰু এণ্ডিং শ্বুটটো বাকী আছে সেইকাৰণে সেইটো শ্বুট কৰি কিনে আমি আৰু ঘৰতে যাওঁ আৰু চাই ল'ব পাৰে পিনে চাৰ্জটো হৈ আছে তাৰমানে চাৰ্জ ল' হোৱাৰ কাৰণে শ্বুটটো ৰখি গ'ল আমাৰ শ্বুটটো নহ'লে হৈ গ'ল হয় আৰু এইফালে কেমেৰা পূৰা ফুল ষ্টেণ্ডত থৈ দিয়া আছে গাইজ ফাইনেলি আমি শ্বুটটো কৰি কিনে কমপ্লিট কৰি কিনে এতিয়া ঘৰত যাই আছোঁ এইফালে আমাৰ দাদা গৈ আছোঁ আৰু এইপিনে অকণমান ৰাতি হৈছে সেইকাৰণে নাইট ভিউটো ভাল নাপাব পাৰে সেইকাৰণে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু আগন্তুক এইটো পাৰ্ট 2 আছিল শ্বুটিঙৰ পাৰ্ট 2 আছিল পাৰ্ট 1টো দিছোঁ আপলোড যদি পাৰ্ট 1টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো থাকিব চাই ল'ব আৰু দাদাহঁতৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত থাকিব আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰি দিব